বলিউডৰ চিনেমা আমি সকলোৱে চাওঁ। বলিউডতো আছে আমাৰ সকলোৰে প্ৰিয় অভিনেতা। কিন্তু আপুনি জানেনে আপোনাৰ প্ৰিয় অভিনেতাজনৰ সৰ্বমুঠ সম্পত্তি কিমান? আপুনি জানি আচৰিত হ'ব আপোনাৰ প্ৰিয় অভিনেতাজনৰ সম্পত্তি কিমান। আমাৰ এই প্ৰতিবেদনত আজি দেখুৱাম বলিউডৰ আটাইতকৈ ধনী 5জন অভিনেতাৰ সম্পত্তি কিমান। আমাৰ তালিকাৰ শীৰ্ষস্থানত আছে শ্বাহৰুখ খান। বলিউডৰ কিং খান, বাদশ্বাহ ইত্যাদি কেইবাটাও জনপ্ৰিয় নামেৰে খ্যাত শ্বাহৰুখ খান বলিউডৰ আটাইকেইজন অভিনেতাতকৈ বেছি ধনী। তেখেতৰ মুঠ সম্পত্তি $750 মিলিয়ন, অৰ্থাৎ প্ৰায় 6,201 কোটি টকা। তালিকাত দ্বিতীয় স্থানত আছে অমিতাভ বচ্চন। মেগা ষ্টাৰ অমিতাভ বচ্চনকতো আমি সকলোৱে চিনি পাওঁ। 70 দশকতে বলিউডত প্ৰৱেশ কৰা মেগা ষ্টাৰ অমিতাভ বচ্চনে তেওঁৰ অভিনয়ৰ যোগে প্ৰায় সকলোৰে হৃদয়ত স্থান পাবলৈ সক্ষম হৈছে। অমিতাভ বচ্চনৰ সৰ্বমুঠ সম্পত্তি $400 মিলিয়ন, অৰ্থাৎ প্ৰায় 3,307 কোটি টকা। তালিকাত তৃতীয় স্থানত আছে আমাৰ সকলোৰে প্ৰিয় বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীত ভাই নামেৰে খ্যাত ছলমান খান। 55 বছৰীয়া ছলমান খানৰ সৰ্বমুঠ সম্পত্তি $260 মিলিয়ন, যাৰ পৰিমাণ ভাৰতীয় টকাত প্ৰায় 2,150 কোটি টকা। চতুৰ্থ স্থানত আছে অক্ষয় কুমাৰ। খিলাড়ী নামেৰে খ্যাত অক্ষয় কুমাৰে ইতিমধ্যে কেইবাটাও জনপ্ৰিয় একশ্যন আৰু কমেডি চিনেমাৰ সকলোৰে হৃদয়ত স্থান ল'বলৈ সক্ষম হৈছে। অক্ষয় কুমাৰৰ সৰ্বমুঠ সম্পত্তি $250 মিলিয়ন, যাৰ পৰিমাণ ভাৰতীয় টকাত প্ৰায় 2,067 কোটি টকা। তালিকাত পঞ্চম স্থানত আছে মিষ্টাৰ পাৰফেকশ্যনিষ্ট আমিৰ খান। বলিউড ফিল্ম ইণ্ডাষ্ট্ৰীত মিষ্টাৰ পাৰফেকশ্যনিষ্ট নামেৰে পৰিচিত আমিৰ খান কাৰ প্ৰিয় অভিনেতা নহয়। প্ৰায় সকলোৱে ভাল পায় আমিৰ খানক। PK, দংগল আদিৰ দৰে কেইবাটাও জনপ্ৰিয় চিনেমাৰ দ্বাৰাই অধিক জনপ্ৰিয় হৈ পৰিছে আমিৰ খান। আমিৰ খানৰ সৰ্বমুঠ সম্পত্তি $205 মিলিয়ন, অৰ্থাৎ প্ৰায় 1,695 কোটি টকা। আপুনিও আমাক কমেণ্ট কৰি জনাওক আপোনাৰ প্ৰিয় অভিনেতাজনৰ নাম কি। নিউজ ডেস্ক, জনতাৰ কণ্ঠ অসম।